মাঘ বিহু মানেই হৈছে মেজি, অসমীয়াৰ পৰম্পৰা। আৰু সেই গতিকে দেউতাই ধুনীয়াকৈ এটা মেজি বনালে। সৰুকৈ বনাইছে, কিন্তু দেখিবলৈ ভাল লগা আছিলে। আৰু এয়া গাঁৱৰ ধুনীয়া বাচ্চাকেইটা আহি ইহঁতেও চাই আছে। মেজিটো যিহেতু সৰু আছিলে, ইহঁতে চাই বিৰাট ভাল পাইছে। আৰু এয়া 10 মিনিটত দেউতাই মেজি তৈয়াৰ কৰি দিলে। আৰু এয়া দুমাহীৰ দিনাখনে ৰাতিপুৱা গা পা ধুই ধুনীয়াকৈ মেজি পুৱাবলৈ আহিছোঁ। মায়ে ধূপ চাকি তামোল পাণ সকলো দি ধুনীয়াকৈ মেজিটো জ্বলালে। আৰু এয়া ধুনীয়াকৈ আমি মেজি পোৱালোঁ। আমাৰ ইয়াতে যিহেতু ধান খেৰ বা ধান খেতি অকণমান কমকৈ কৰা হয়, সেইকাৰণে কলপটুৱাৰে মেজি বনোৱা হয়। বহু ঠাইত অৱশ্যে ধানৰ নৰা বা খেৰ তেনেকৈ বনোৱা হয়। আৰু আপাৰ আচামৰ ফালেতো খৰিৰেই বনোৱা হয়। আমি এইদৰে। আৰু তাৰ পিছত ধুনীয়াকৈ আমাৰ গাঁৱৰ সৰু সৰু ছোৱালীকেইটা আহিছিলে। সিহঁতক বোলে অকণমান ভিডিঅ'ত দেখুৱাব লাগে। আৰু সেইকাৰণে ধুনীয়াকৈ মই সকলোকে দেখুৱাই দিছোঁ। ইহঁতৰ যে ভিডিঅ'ত উঠাৰ ইমান চখ। আৰু এয়া বিহু খাবলৈ আহিছে। মই ভিডিঅ' এটা কৰি ৰাখিলোঁ। বাৰু আজিলৈ